ল'ৰাটোৱে এওঁৰ লগত এদিন বজাৰলৈ গৈ বজাৰত মূলা দেখি আহি মোক প্ৰায়ে কৈ থাকে, মা এদিন মুলি পৰঠা বনাবচোন। সেয়েহে এইবাৰ বজাৰলৈ যাওঁতে এওঁক মূলা কেইটামান লৈ আহিবলৈ ক'লোঁ। এওঁ মূলা কেইটামান লৈ আহিলে হয়, পিছে বনাওঁকৈহে বনোৱা হোৱা নাছিল। শেষত ল'ৰাটোৱেও ক'লেগৈ, মা মূলাকেইটা এতিয়া এনেই বেয়া হৈ যাব। সেয়েহে আজি বাপেকে মুলি পৰঠা বনাওঁ বুলি ৰেডি কৰি ল'লোঁ। এওঁক ৰাতিপুৱাই কৈ থলোঁ, বোলো আজি আবেলি মুলি পৰঠা খাবলৈ ৰেডি হৈ থাকিবা। এওঁ সেইকাৰণে কোৰ্টৰ পৰা আহিয়ে ক'লে, আজি বোলে কোৰ্টত সুদা চাহ একাপহে খাইছে, গধূলিহে হেনো পেট ভৰাই মুলি পৰঠা খাব। ইফালে আজি ল'ৰাৰো মনত বিৰাট ফূৰ্তি, তাৰ হেনো ইমানদিনীয়া আশা এটা পূৰ হ'ব। দুখনমান পৰঠা সি নিজে লাগি নিজৰ ষ্টাইলতো ৰেডি কৰি দিলে। সি অৱশ্যে প্ৰথমৰ পৰাই বহুত সহায় কৰি দিছে। ইফালে আকৌ ইজনৰ ভোক লাগিলেই নহয়। ময়ো গৰমে গৰমে পৰঠা ৰেডি কৰি প্ৰথমে এওঁক খাবলৈ দিলোঁ। লগত খাবলৈ অলপ বিলাহীৰ চালাড আৰু ধনিয়া চাটনিও ৰেডি কৰিলোঁ। ছাৰ্ভ কৰি উঠি ৱেইট কৰি থাকিলোঁ, এওঁ খাই ভাল হৈছে বুলি ক'বনে বাৰু তাকেই চাবলৈ। ক'লে ভাল হৈছে বুলি ক'লে। এতিয়া মই আৰু ল'ৰাটোৱে খাবলৈ ৰেডি কৰি ল'লোঁ। পিছে মাক আৰু বাপেকৰ ভিডিঅ'গ্ৰাফী কৰোঁতে তাৰ খোৱাৰ ভিডিঅ' উঠাবলৈ থাকিয়েই গ'ল। বাৰু যি কি নহওক, আজি সন্ধিয়াটো ভবাৰ দৰে টেষ্টিকৈ পাৰ কৰিব পাৰিলোঁ। গৃহিণীগৰাকীৰ সুখ ইয়াতেই নহয় জানো?